Hello everyone, welcome and welcome back to my YouTube channel and thank you for clicking in this video. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰ পিছে ভালে। বহুত দিন মূৰত মই আজি আপোনালোকৰ ওচৰত আকৌ এটা ভিডিও লৈ আহিলোঁ। মই বহুত দিন ভিডিও দিয়া নাছিলোঁ কাৰণ আপোনালোকক মই জনাইছোঁ যে মোৰ বিএড ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম চলি আছে আৰু সেই কাৰণে মই ভিডিও দিব পৰা নাছিলোঁ। বাট যেহেতু আপোনালোকে মোক কমেণ্টৰ জৰিয়তে বহুত কথা সুধি আছে, গতিকে ভাবিলোঁ যে আপোনালোকৰ কমেণ্টৰ উত্তৰবিলাক দি দিওঁ আৰু এটা ভিডিওৰ জৰিয়তে, আৰু তাৰ কাৰণে মই আজি ভিডিওটো লৈ আহিলোঁ। গতিকে ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। মোক যিসকলে কমেণ্ট কৰিছিল তাতে সুধিছিল যে মই কোনখন বিএড কলেজত পঢ়োঁ, বিএড কলেজত আহনত ফৰ্ম কেতিয়া দিব, বিএড পঢ়োঁতে কিমান খৰচ যায়, তাৰপিছত আৰু গভৰ্ণমেণ্ট বিএড কলেজত অনলাইন এপ্লাই হয় নে নহয়, এইসমূহ সুধিছিল। গতিকে আজি আপোনালোকৰ মই সকলো কথাৰ উত্তৰ দি দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই যিখন বিএড কলেজত পঢ়োঁ সেইখন বিএড কলেজৰ নাম হ'ল KRD কলেজ অফ এডুকেশ্যন ছয়গাঁও। মই ছয়গাঁৱত যিখন বিএড কলেজ আছে KRD কলেজ অফ এডুকেশ্যন তাতে পঢ়োঁ। আৰু আপোনালোকে যদি এখন বিএড কলেজত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ মানে যিমান দূৰৰ পৰাই নহওক আৰু আপোনালোকে ছয়গাঁও বজাৰত আহিব। ছয়গাঁও বজাৰত নামি কেনে ই ৰিক্সা এখন লৈ কেনে যদি কোৱা যে বিএড কলেজত যাম, তেতিয়া আপোনালোকক ধুনীয়াকৈ আনি দিব, মানে কলেজলৈ লৈ আহিব। আপোনালোকৰ একো প্ৰব্লেমেই নহ'ব, ধুনীয়াকৈ আহি যাব পাৰিব। আৰু আমাৰ কলেজত ফৰ্ম কেতিয়া দিব, আমাৰ কলেজত এডমিশ্যন ফৰ্ম কথা ইতিমধ্যে আমাৰ প্ৰিন্সিপাল ছাৰে ন'টিচ দি দিছে যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যেতিয়া ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰিব তাৰপিছতে এডমিশ্যন ফৰ্ম দিয়া ষ্টাৰ্ট কৰি দিব কলেজৰ পৰা। আৰু এডমিশ্যন যেতিয়া আপোনালোকে এডমিশ্যন ফৰ্মখন ল'ব আহিব, এডমিশ্যন ফৰ্মৰ কাৰণে আপোনালোকে এটা এমাউণ্ট দিব লাগে। আমাৰ কলেজত যোৱাবাৰ 500 টকা লৈছিল, এইবাৰ কিমান লয় নাজানো, বাট যোৱাবাৰ 500 টকা লৈছিল। আৰু কিছুমান কলেজত 300 টকা লয়, কিছুমান কলেজত 1000 টকা লয়। এতিয়া কোনখন কলেজত কিমান লয় সেইটো ক'ব নোৱাৰোঁ, কিন্তু আমাৰ কলেজত যোৱাবাৰ 500 টকা লৈছিল। আৰু কলেজত যেতিয়া আপোনালোকে এডমিশ্যন ফৰ্ম ল'বৰ কাৰণে আহিব তেতিয়া আপোনালোকে লগত কিছুমান ডকুমেণ্টছ লৈ আহিব লাগিব। ক্লাছ 10ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে যিমানখিনি ডকুমেণ্টছ আছে সেই সকলোখিনি ডকুমেণ্টছ আপোনালোকক লগত লৈ আহিব লাগিব। আৰু যিসকলৰ PG আছে তেওঁলোকে PGৰ ডকুমেণ্টছবিলাকো লৈ আহিব লাগিব। এডমিট মাৰ্কশ্বিট যিমান যি আছে সকলোখিনি লৈ আহিব লাগিব। আৰু লগতে আপোনালোকৰ যিখন মেৰিট লিষ্ট ওলাইছে, মেৰিট লিষ্টত যিটো আপোনাৰ ৰেংক আছে সেইখন মানে ৰেংক যিটো পেজত আপোনালোকৰ মাৰ্কটো আছে বা ৰেংকটো আছে সেইখন পেজৰ এটা আপোনালোকে কপি উলিয়াই কিনে সেইটো কলেজত ছাবমিট কৰিব লাগিব ফৰ্ম ফিল আপৰ টাইমত। এইখিনি। আৰু সুধিছিল যে বিএড কৰোঁতে খৰচ কিমান যায়। আমাৰ কলেজত মই যিখিনি মোৰ খৰচ গৈছে তাৰ পৰা কৈ আছোঁ। আমাৰ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ফিজ লৈছে 80,000 আৰু ছেকেণ্ড ইয়াৰতো আমাৰ ইতিমধ্যে এডমিশ্যন হৈ গৈছে আৰু তাতে এডমিশ্যন ফিজ লৈছে 60,000। গতিকে আমাৰ টোটেল গৈছে 1,40,000 টকা এডমিশ্যনৰ কাৰণে। আৰু লগত এইখিনি এডমিশ্যনৰ কাৰণে যিমানখিনি লৈছে সেইখিনিয়ে, আৰু বেলেগ একো এনেকৈ লোৱা নাই। আৰু এডমিশ্যনৰ মানে এক্সামৰ ফৰ্ম ফিল আপ আৰু ৰেজিষ্ট্ৰেশ্যন মাইগ্ৰেশ্যন তাত যিমানখিনি গৈছে সেইখিনি, বেলেগকৈ আৰু একো ফিজ নলয়। আৰু লগতে আপোনালোকে যদি জানিব বিচাৰে যে বিএডৰ যিটো এক্সামৰ ফৰ্ম ফিল আপ হয় তাতে কিমান ফিজ লাগে, লগতে ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান হয়, মাইগ্ৰেশ্যন ফিজ কিমান হয়, সেইসমূহ যদি আপোনালোকে জানিব বিচাৰে তেন্তে মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে। মোৰ ইউটিউব চেনেলত সেইটো দি দিয়া আছে, আপোনালোকে চাব পাৰিব সেইটো ভিডিঅ'। সেইটো ভিডিঅ' চালে আপোনালোকৰ সেই ডাউটখিনিও ক্লিয়াৰ হৈ যাব যে আদাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে কিমান লাগে, গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে কিমান লাগে, সেই সকলোখিনি কথা মই তাতে জনাই দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাব পাৰিব। আৰু সুধিছিল যে অনলাইন এপ্লাই গভৰ্ণমেণ্ট বিএড কলেজত অনলাইন এপ্লাই হয় নে নহয়। কিছুমান বিএড কলেজত অনলাইন এপ্লাই হয় আৰু কিছুমান বিএড কলেজত অফলাইন এপ্লাই হয়। গতিকে তাৰ কাৰণে আপোনালোকে কলেজৰ ৱেবছাইটসমূহ ভিজিট কৰি থাকিব। কলেজৰ ৱেবছাইটত জনাই দিয়া থাকে যে কি হ'ব, অনলাইন হ'ব নে অফলাইন হ'ব, সেইটো ৱেবছাইটত দি দিয়া থাকে, আপোনালোকে তাৰ পৰা জানিব পাৰিব। আৰু লগতে এতিয়া আমাৰ বিএড কলেজখনৰ কথা অকণমান কৈ দিওঁ। আমাৰ বিএড কলেজখন ছয়গাঁৱত হয়, KRD কলেজ অফ এডুকেশ্যন। আপোনালোকে ছয়গাঁও বজাৰত আহি ই ৰিক্সাৰে ধুনীয়াকৈ আহিব পাৰিব। আৰু আমাৰ বিএড কলেজত মেথড পেপাৰ আছে। মেথড পেপাৰৰ ভিতৰত আছে আছামিজ, ইংলিছ, মেথছ আৰু আছিল এখন ছ'চিয়েল চায়েন্স, এই 4খনেই আছে মেথড পেপাৰ। বেলেগ আৰু একো মেথড পেপাৰ নাই। আৰু আমাৰ কলেজত সকলোখিনি সুবিধা আছে, বাট হোষ্টেল নাই। আমাৰ কলেজত হোষ্টেল নাই। আপোনালোকে যদি মানে দূৰৰ পৰা হয় তেন্তে আপোনালোকক ৰুম লৈ থাকিব লাগিব। বহুত পিজি পোৱা যায়, ৰুম পোৱা যায়, আপোনালোকে ৰুম আৰু পিজি লৈ থাকিব লাগিব। হোষ্টেল নাই। ধুনীয়া কেণ্টিন আছে কলেজত, লগতে লাইব্ৰেৰী আছে। লাইব্ৰেৰীত সকলো কিতাপ পোৱা যায়, মানে আপোনালোকে যদি কিতাপ ল'ব নিবিচাৰে লাইব্ৰেৰীৰ কিতাপেৰে ধুনীয়াকৈ চলিব পাৰিব, বাট সময়ে ৰিটাৰ্ণ কৰিব লাগিব কিতাপবিলাক। এইখিনিয়ে। আৰু আমাৰ কলেজখনৰ আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই, মোৰ যিবিলাক শ্বৰ্ট ভিডিঅ' দিওঁ সেইবিলাক যদি চাই আপোনালোকে চাব পাৰিব আমাৰ কলেজখন বহুত ধুনীয়া, মানে আৰু একদম কলেজৰ পৰিৱেশ একদম ধুনীয়া শান্ত পৰিৱেশ। আপোনালোকে ভিডিঅ'সমূহ চালে গম পাব। এইখিনিয়ে। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ, বাই।